আছে মন্দিৰৰ পুৰোহিত। আমি পুৰোহিতৰ পৰা অকণমান কিবা জানো মঠ মন্দিৰৰ বিষয়ে। আমাক অকণমান মঠ মন্দিৰৰ বিষয়ে কৈ দিব। মন্দিৰৰ বচাঘৰ মঠ মন্দিৰ সংৰক্ষণ কমিটি ফালৰ পৰা মোৰ আজি 45 হ'ল মই ইয়াত পুৰোহিত কাম কৰিবা আৰু মইতো আকৌ আচলটো নাজানো। গতিকে ইয়াত বহুখিনি সাই সম্পত্তি আমাৰ ইয়াত আছে। আমাৰ এই জেগাটো মঠাচা জেগাটো তাৰপিছত 11 বছৰ হ'ল তাত মানে এটা ফিচাৰী আছিল। ফিচাৰীটো খান্দোতে বিষ্ণুৰতো এটা মানে প্ৰতিমা পোৱা গ'ল। পাওঁতে ইয়াত মানে শিৱ মন্দিৰত থলোনি। পিছত তেওঁ শিৱ মন্দিৰত নাথাক তেতিয়া ধৰি ৰাইজে লগ লাগি পেলাই ধৰি তেওঁ ফিচাৰীৰ মানে উত্তৰৰ পৰা তেওঁক থলে। কথা হৈ গৈ আছে ইয়াত থওঁতে মানে এই সাপে কেইঘৰ মানুহ গাত উঠি এলেকা থকাত তেওঁক তাতে থোৱা গ'ল। আৰু এই মন্দিৰখন বোলা এইটো হেৰি সত্যব্ৰত ৰজাৰ দিনৰ মন্দিৰ। এইখিনিয়ে জানো আৰু আছে পাৱনি কৰিম মই। এটা সত্য যুগৰ বস্তু এইটো সত্যব্ৰত ৰাজাৰ দিনৰ বস্তু। এই মন্দিৰখন মই জানোতে খ্ৰীষ্টীয় 7ম শতিকামানত শিলাজিৎ বুলি এজন পাল বংশৰ ৰজাই প্ৰতিষ্ঠা কৰা বুলি মই বহুত আগতেই গম পাওঁ। তাৰপিছৰ পৰা ভূমিকম্পত মন্দিৰখন ভাঙি গৈছিল আৰু পিছৰ প্ৰজন্মবিলাকে মন্দিৰখন বহুত আঁতৰৰ পৰা এই মন্দিৰখন প্ৰতিষ্ঠা কৰিছে। আৰু তাৰ পৰা কিছুদিনৰ পিছত যেতিয়া মন্দিৰখন হেৰি হ'ল তেতিয়া সেই মানুহবিলাকৰ ইয়াৰ পৰা স্থানান্তৰিত হৈ ওচৰত মানুহ নাছিলে। তাৰপিছত এই হাবি তলত সোমাই থাকিল। গৰু ঠাইবিলাকৰ গৰু ঠাইৰ হাৰি কেতিয়াবা দুপৰীয়া অলপমান খাই পায়। তাৰপিছত মানুহ গোটেই মানুহবিলাক লগ লাগি এই হাবিবিলাক চাফা কৰি লৈ গ'লে আকৌ পুনৰ মন্দিৰখন মানে উজ্জীৱিত কৰে। তেতিয়াৰ পৰা মন্দিৰখন পৰম্পৰামতে চলি আহি আছে। বৰ্তমান প্ৰজন্মই এই মন্দিৰখন নানা ধৰণৰ চিকন কৰি টকা পইচা খৰচ কৰি চৰকাৰৰ পৰা অনুদান লৈ এই মন্দিৰখনৰ বৰ্তমান অৱস্থা এই হৈছে। আৰু তাৰ ওচৰতে যিটো ফিচাৰী আছে সেই ফিচাৰীটো যেতিয়া ৰাইজে লগ লাগি বহল কৰিবলগীয়া হ'ল, পাৰটো চাফা কৰিবলগীয়া হ'ল, ন্যায় মানুহ লগাই খান্দিলে। খান্দি থকা ন্যায়ৰ কোডালৰ আগত এই বিষ্ণুৰ ভগ্ন বিষ্ণুৰ মূৰ্তিটো তাত উদযাপন হয়। সেইখিনিকে আনি আমাৰ মঠাদাৰে অকণমান নাট্যটো সম্ভৱ এতিয়াও জীয়াই আছে যেন তেওঁ সপোনত দেখিছিল আৰু সেইমতে দেখিছিল। তাৰ পৰা উদ্ধাৰ কৰিছিল। তাৰ পৰা আনি পিনে ইয়াতে প্ৰতিষ্ঠা এটা বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰি তাক সংৰক্ষণ কৰে। আৰু প্ৰথমতে ইয়াৰ পৰা পুখুৰীৰ পৰা ওলাইছিলে সেই সময়ত আমাৰ যিটো মঠ আশ্ৰম মন্দিৰ সেই মন্দিৰৰ ভিতৰতে ৰাখিছিলে। কিন্তু এনেকুৱা মানুহবিলাকে পাছ কৰি থাকোঁতে সাপবিলাক ওলাই মানুহ আকৌ বাহিৰতে এটা অস্থায়ী মন্দিৰ এটা তৈয়াৰ কৰি তাতে কৰি পুথিপাঠ কৰে। আনকি তাতেও সাপবিলাকে দেখা দিছিল। সেই সময়ত মই নিজেও এদিন আহিছোঁ ভাগৱত চকৰ জৰিয়তে আমাৰ গৰুজী আঞ্চলিক ভাগৱত চকৰ জৰিয়তে আমিও কেইজনমানে আহি ইয়াতে বহিছিলোঁ। আৰু সেই অৱস্থাত আনকি মই নিজে মোৰ গাৰ গৈ ক'লাৰ গৰুজী সাপকেইটা আহি দিছিলোঁ। এতিয়া বৰ বেলেগ ধৰণৰ। তাৰপিছত সেই মন্দিৰটো পৰিষ্কাৰ কৰি তাতে স্থাপন কৰি ৰাইজে গোটেই আঞ্চলিক সহায় সহযোগত আজি পৰ্যন্ত ধূপ-ধূনাৰে তেওঁক পূজা পাতল কৰি আহিছে আৰু মঠ মন্দিৰৰ লগতে কাম কৰি আহিছে। ৰাইজক এই ক্ষেত্ৰত আমি ধন্যবাদ আশা ৰাখিছোঁ
পিছৰ প্ৰজন্মবিলাকক তেওঁলোকক সেৱা অৰ্চনা কৰি মানুহবিলাকক পৰিত্ৰাণ কৰি ৰক্ষা কৰি হয়, এতিয়া মন্দিৰটো আৰু যে আমাৰ অসম দৰ্শনত পৰিছে এইবাৰ হয় সৰ্বুল আৰু আমাৰ এই মাথাচাৰ মন্দিৰ খুব ভাল খবৰ। হয় এইটো ইয়াতে যে এনেকৈ স্থাপন কৰিছে, তাত কেতিয়া স্থাপন হ'ব, মানে যিটো আমাৰ মন্দিৰ ঠাই হৈ আছে, অস্থায়ী হয় আমাৰ তাত কেতিয়া স্থাপন হ'ব? শিৱৰাত্ৰিত লৈ যাব হয়, আপোনালোক সকলোৱে শিৱৰাত্ৰিত আহিব, নতুন মন্দিৰত দৰ্শন কৰিব পাৰিব শিৱৰাত্ৰি। গতিকে আহিব মঠ মন্দিৰলৈ, বহুত ধুনীয়া মন্দিৰটো, গতিকে আপোনালোকে শিৱৰাত্ৰিত আহিব সকলো।